নমস্কাৰ বন্ধুসকল মই হেমন্ত মোৰ চেনেল নিজালাটি লগৈ লৈ এটা নতুন ভিডিও লৈ আইছো মোৰ ফাৰ্স্ট আনবক্সিং ভিডিও আশা কৰো ভিডিওটো চাই ভাল পাব আৰু এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বলক ভিডিওটো আৰম্ভ কৰো জনৰ পৰা মই মানে অৰ্ডাৰ কৰি অনা ফাৰ্স্ট ডেলিভাৰী দুদিনত হৈ গৈছে এটা মাইক্ৰোফোন বয়াৰ ভিডিওটো আৰম্ভ কৰো চাও ইয়াৰ ভিতৰত কি আছে থ্যাংক ইউ সো মই বক্সটো ওপেন কৰিলো ইটো একো নাই বন্ধুসকল তাৰ পৰা বক্সটো ওপেন কৰিলো ইটো পেলাই দিলো আৰু এটো পাইছো ইয়াত ফিচাৰ্স বোৰ হৈছে এটো সব প্ৰথমে এটো বয়াৰ BY-M1 মাইক্ৰোফোন এটো আপোনালোকে যেটো বাৰকোড দেখিছে এটো স্ক্যান কৰিলে আপোনালোকে গম পাব এটো অৰিজিনাল হয় না ডুপ্লিকেট হয় সো ইয়াত কিছুমান ফিচাৰ দিছে ক্লিপ অন মাইক ফৰ স্মাৰ্টফোন DSLR cam recorders auto recorders PC etc আপোনালোকে সকলোবোৰ কাৰণে এটো এই মাইকটো ইউজ কৰিব পাৰিব কাৰণ এইবিলাক বহুত কিবা কিবি আছে আৰু আমি এতিয়া বক্সটো ওপেন কৰো ইয়াৰ ভিতৰত কি আছে ফাৰ্স্ট অৰ্ডাৰ কৰি আনিছো চাও যেহেতু ফার্স্ট ডেলিভারি দুদিনত হৈ গৈছে চাও কি আছে ইয়াত ফার্স্টতে ওলালে ইয়াত তো ফোন ও বয়া কোয়ালিটি সার্টিফিকেট এন্ড নেক্সট হতে আছে এটো ফিল্টারটো পপ ফিল্টারটো তার পিছত এইটো ব্যাটারিটো যাৰ জৰিয়তে এই মাইক্ৰোফোনটো কাম কৰিব আৰু নেক্সটতে ওলাব এই কভাৰটো এইখন আছে বয়া BY-M1 ইউনিভাৰ্সেল লেভিয়াৰ মাইক্ৰোফোনৰ মেনুৱেল ইউজাৰ মেনু এখন আমাৰ দৰকাৰ নাই আৰু নেক্সটতে ইয়াত কি আছে warranty card and next আমি ওপেন কৰো এইটো যে ক্লিপটো যেটো আপোনাৰ শাৰ্টত লাগিব এইটো বয়া BY-M1 এইডাল মেইন বস্তু সো আমি এটো ওপেন কৰো বলো কিছু লম্বা আছে 3.5 mm for connector আছে weight to microphone to 2.5 gram power middle 18 gram so এইটো আমি খুলি লৰো এইটো আমাৰ ফোনৰ লগত কানেক্ট কৰিবলৈ 3.5 mm অডিও জেক লগতে এডাল ইয়াত লগাই মিলি মাইকত লগাবলৈ সুবিধা দিছে যদি আপোনালোকে মাইকৰ লগত কানেক্ট কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে এডাল লগাই দিব লাগিব সো
এইডাল খুলি লওঁ কিছু লম্বা বহুতেই লম্বা কিছু মানে বহুতেই দীঘল এইটো লাগিব মোবাইলত আৰু এইটো ইয়াৰ ভিতৰত আপোনাৰ এই বেটাৰীটো ইউজ কৰিব পাৰিব যাৰ জৰিয়তে মাইক্ৰফোনটো কাম কৰিব আমাৰ সবতকৈ মেইন বস্তুটো এইটো এইটো হৈছে মাইক্ৰফোনটো যিটোৰ জৰিয়তে আপোনাৰ ভইচটোৰ মানে নইজ বিলাক ষ্টপ কৰিব এইটোৱে আৰু এইটো দি ৰেকৰ্ড হ'ব সো এইটো লগাও বলক আমি কিছু হাৰ্ড আছে এইটো ইয়াত এনেকৈ লগাব লাগিব সো বলক আমি এতিয়া টেষ্টিং কৰি চাওঁ ইয়াত আপোনালোকে দেখিবলৈ পাব যে ইয়াত কেমেৰা আছে কেমেৰাৰ কাৰণে কৰিবলৈ ওপৰলৈ উঠাই দিব লাগিব এইটো আৰু অফ স্মাৰ্টফোন কৰিলে এইটো ইয়াত সো আমি ৰেকৰ্ড কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ স্মাৰ্টফোনছ সো মই স্মাৰ্টফোনত ৰেকৰ্ড কৰিছোঁ স্মাৰ্টফোনত কানেক্ট কৰি লৈছোঁ আপোনালোকে কমেণ্ট কৰি মানে জনাব যে আগতে ৰেকৰ্ড কৰা আৰু এতিয়া ৰেকৰ্ড কৰাৰ মাজত ডিফাৰেন্সটো কি সো ভিডিওটো আজিলৈ ইমানেই আছিলে আশা কৰোঁ ভিডিওটো ভাল পাব আৰু যদি আপোনালোকে এইটো অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে এমাজনত মই ভিডিও ডেসক্ৰিপচনৰ এটা লিংক দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি অৰ্ডাৰ কৰিব পাৰিব বেছি নপৰে 769 780 সামথিং পৰিব মই এমাজন পেৰ পৰা ডাইৰেক্ট অৰ্ডাৰ কৰিছিলোঁ মোৰ দুদিনত মানে ফাৰ্ষ্ট ডেলিভাৰী হৈ গৈছিলে আৰু তাত কিছু ডিসকাউন্ট আছিলে সো মোৰ 769 ত হৈ গৈছিলে সো আজিলৈ আহো বাই